হেল্ল' এভৰিৱান, গুড মৰ্ণিং। কি খবৰ আপোনালোকৰ? খবৰ নিশ্চয় ভাল আৰু আমাৰো ভালে বাৰু। আৰু আজি হ'ল ভাদৰ 8 তাৰিখ, আমাৰ জ্ঞানৰ বাৰ্থডে। তাকে বাৰ্থডে বুলি একো ঘৰত নকৰোঁ, কিন্তু আগাথুৰিত এটা মন্দিৰ আছে, গণেশ মন্দিৰ, তাতে শৰাই এখন লৈ যাম। তাকে ভাবিছোঁ আপোনালোককো দেখাওঁ। যদি ভাল লাগে লাইক শ্বেয়াৰ কমেণ্ট কৰিবলৈ নাপাহৰিব আৰু জ্ঞানক আশীৰ্বাদ কৰিব যাতে সি সুস্থ হৈ থাকে আৰু ভাল মানুহ হ'ব পাৰে। তাৰপিছত কৰিব যাতে অহাবাৰ বাৰ্থডেখন ডাঙৰকৈ কৰিব পাৰোঁ। এইফালে চোৱা মোবাইলটো চোৱা। itu Ganesh Baba, itu tak Ganesh. Itu Ganesh. Itu Ganesh tu boleh tu. Ganesh ni. মই সেইযোৰ পিন্ধি পাইছিলোঁ বৰাখনত যদি জিকে আৰু সেইযোৰ আৰু এইযোৰ গাই আনিলোঁ। পইচা দিছে গণেশ বাবা, গণেশ বাবা গণেশক দিছে, গণেশক। আৰু মন্দিৰৰ ওচৰতে আছিল শৰাইঘাট ৰণ স্মৃতি উদ্যান এখন আছিল, তাতো অলপমান গ'লোঁ। তাৰপিছত আৰু জ্ঞানে বহুত কৈ থাকে জোলনা খেলিব, সেইবাবে লৈ গ'লোঁ। বেছি যোৱা নাছিলোঁ আমি, মোৰ মা, শাহু মা, জ্ঞান আৰু মোৰ হাজবেণ্ড, আমি এইকেইটাই গৈছিলোঁ। যাই বহুত ভাল লাগিল। নাই দে, একো ভয় নালাগে, একো ভয় নালাগে দিয়া। তুমি খেলি দিয়াচোন। তুমি বোলে জোলনা খেলাই এইটো বেং ছাতি। এইটো খনিক ভাৰত লৈ উঠছে না উঠে মেলক কি এনে চাই কি গেছে
যুদ্ধ লাগব বোলে যুদ্ধ লাগবে এই ব্ৰহ্মপুত্ৰৰে আহিব নহয়, শূন্য আহিব ব্ৰহ্মপুত্ৰ নদীত ঠাই আছে।